বহুত বেছি ভাল লাগিছে। এই সময়খিনিৰ কথা মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। সকলোকে আকৌ এবাৰ ধন্যবাদ কৰি TMPকে ধন্যবাদ কৰি পিনি আজি এই অনুষ্ঠানত উপস্থিত সকলোকে প্ৰথমতে ধন্যবাদ জনাইছোঁ। ঢকুৱাখানা স্পৰ্টছ কাৰ্নিভেলত মাতিলে আৰু সকলোকে এনেদৰে লগ পাইছোঁ। বহুত বেছি ভাল লাগিছে আপোনালোকৰ মাজলৈ আহিবলৈ পাই। আৰু যিহেতু মই ভবা নাছিলোঁ যে এনেকুৱা এটা পৰিৱেশ মই দেখিবলৈ পাম বুলি। ঘৰৰ পৰা ওলোৱাৰ পৰাই মোক যিদৰে ইমান মৰম চেনেহেৰে আপোনালোকৰ মাজলৈ মোক লৈ আহিছে, আপোনালোকৰ এই মৰম চেনেহখিনি যে মই এনেদৰে পাম বুলি মই ভবা নাছিলোঁ। মই যিহেতু বতৰটো ৰাতিপুৱাৰ পৰা বৰ ভাল নাছিলে, ভাবিছিলোঁ যে আজি এই ইভেণ্টটো হ'বনে নহয় তাৰো বৰ এটা ভালকৈ গম পোৱা নাছিলোঁ। আৰু ইয়াত আহি সকলোকে এনেদৰে লগ পাই, যিহেতু মাজুলী মই ফেৰীয়েদি আহিলোঁ, ফেৰীৰ যাত্ৰাটো মোৰ বহুত ভাল হ'ল। তাৰ পৰা বাইকৰ ৰিলে, এই পৰিৱেশটো উপভোগ কৰাটো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা। তাৰ বাবে মই ঢকুৱাখানাবাসী সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম চেনেহে মোক ইয়ালৈ টানি আনিলে। আৰু যিহেতু আজি এই ঢকুৱাখানা স্পৰ্টছ কাৰ্নিভেলত যিহেতু TMPকে চেষ্টা কৰিছোঁ যে ৰুৰেল অঞ্চলৰ ল'ৰা ছোৱালীখিনি স্পৰ্টছৰ কাৰণে উলিয়াই আনিব পাৰি, এটা প্লেটফৰ্ম দিব পাৰি আৰু তেওঁলোকক যাতে এখন বিশাল পৃথিৱীৰ সপোন দেখুৱাব পাৰি, তাৰ বাবে তেওঁলোকে চেষ্টা কৰিছে। এইটো এটা মহান কাৰ্য কৰিছে। তাৰ বাবে মই TMPকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে ইয়াত মোৰ ওচৰলৈ আহিছে আৰু আপোনালোকৰ এই মৰম চেনেহে মোক বহুত বেছি শক্তি দিয়ে। মই আমাৰ দেশৰ কাৰণে মেডেল কঢ়িয়াই আনিবৰ কাৰণে আৰু এই মৰম চেনেহখিনিয়ে চাগে মোক আকৌ মই ভাল পাৰফৰ্মেঞ্চ সদায় আনি থাকিবলৈ মোক শক্তি দিছে। আৰু যিহেতু স্পৰ্টছত ল'ৰা ছোৱালীক যেতিয়া পঠোৱা হয়, স্পৰ্টছৰ সহায়ত গোটেই পৃথিৱীখনে জিকি ল'ব পৰা হয়, লগতে মানুহৰ মৰম চেনেহখিনিও পোৱা যায়। মই স্পৰ্টছ খেলাৰ কাৰণেহে চাগে আজি আপোনালোকৰ এই মৰম চেনেহখিনি পাবলৈ মই সক্ষম হৈছোঁ। সকলোৱে যিদৰে মোৰ ওচৰত আহিছে আৰু মোক চাবৰ কাৰণে হেঁপাহ কৰিছে, সেই বস্তুটো মই স্পৰ্টছৰ পৰাহে পাইছোঁ। যিহেতু TMPকে যি ব্যৱস্থা হাতত লৈছে, যে চেষ্টা কৰিছে যে অঞ্চলৰ ল'ৰা ছোৱালীখিনিক উলিয়াই আনিব পাৰি, স্পৰ্টছত দিব পাৰি আৰু স্পৰ্টছৰ সহায়েৰে তেওঁলোকে এখন বিশাল পৃথিৱী দেখাবৰ কাৰণে চেষ্টা কৰিছে। এইটো এটা মহান কাৰ্য। আৰু স্পৰ্টছৰ সহায়ত যিহেতু আমাৰ অসম গভৰ্ণমেণ্টে এতিয়া বহুতখিনি স্কীম হাতত লৈছে, স্পৰ্টছৰ কাৰণে বহুত বেছি গুৰুত্ব দিছে আৰু ইয়াৰ ফলত আমাৰ ল'ৰা ছোৱালীখিনি, গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে স্পৰ্টছত এটা নিজৰ কেৰিয়াৰ বনাব পাৰিব আৰু আমাৰ দেশৰ লগতে অঞ্চলটোৰ নাম আৰু বেছি আগবঢ়াই নিব পাৰিব আৰু নিজৰ দেশখনৰ নাম, নিজৰ ফেমিলি, মাক দেউতাকৰ নাম আগতে নিব পাৰিব। বতৰৰ অৱস্থাটো বৰ ভাল নহয়, হ'লেও আপোনালোকৰ ওচৰত আহিব পাৰিলোঁ, মই দুষাৰ কথা ক'ব পাৰিলোঁ, তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আৰু সকলোৱে মোৰ ওচৰলৈ আহিলে, আপোনালোকক লগ পালোঁ আৰু বহুত বেছি ভাল লাগিছে। এই সময়খিনিৰ কথা মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম। সকলোকে আকৌ এবাৰ ধন্যবাদ কৰি TMPকে ধন্যবাদ কৰি পিনি মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।